দেৱালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো অসমবাসী ৰাইজলৈ। আৰু আজিৰ ভিডিঅ'টো বনাইছোঁ দেৱালীৰ উপলক্ষে আৰু আমাৰ শিৱসাগৰত কেনেকৈনো দেৱালী উদযাপন কৰা হয় আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আৰু সকলোৱে যাতে সুৰক্ষিতভাৱে দেৱালী উদযাপন কৰে তাৰে কামনাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ আৰু শিৱসাগৰৰ দেৱালীৰ কেনেকৈনো উদযাপন কৰিছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকিব ভিডিঅ'টো। এয়া ওলাই আহি আছোঁ, ওলাই আহি একদম দেখিবলৈ পাইছোঁ ধুনীয়া ধুনীয়া বোমাবোৰ ফুটাই আছে আৰু এই বোমাটো খুবেই ভাল লাগে মোৰ। আৰু এয়া চাব পাৰে বিভিন্ন ধৰণৰ কালাৰিং লাইটেৰে কিমান ধুনীয়া কৰি সজাই তুলিছে গোটেই শিৱসাগৰ টাউনখন। আৰু এয়া চাব পাৰে একদম লাইটৰ দোকান আৰু লগতে এইবোৰ খুব ধুনীয়া কৰি সজাইছে। আজি যিহেতু পোহৰৰ উৎসৱ আৰু এইটো হৈছে কালী মন্দিৰ, তাতো খুব ধুনীয়া কৰি সজাইছে। এয়া আহি কাক লগ পাই গ'লোঁ চাওক, এয়া মোৰ মাক লগ পাই গ'লোঁ আৰু দেৱালী বুলি ওলাই আহি গমটো পালে ওলাই আহি মাক লগ পাই গ'লোঁ। আৰু এইফালে ভাইটি আছে, একদম আন্ধাৰ মুন্ধাৰ হৈ আছে এইটো। আৰু এতিয়া আমি দেৱালী চাম। কি ল'লে আৰু এইটো ভাইটিক সৰু মোৰ ফালৰ পৰা গিফ্ট। Thank you so much. গতিকে মাৰ লগত দুআষাৰ পাতি লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক। মা ভাইটিক টাটা বাই কৰি আহি পাই গ'লোহি দলমুখ চাৰিআলি। আৰু এই চাৰিআলিটোৰ পৰাই আৰম্ভ হৈছিলে বিভিন্ন ধৰণৰ লটাৰী খেলসমূহ, কিন্তু এইবাৰ সেই খেলসমূহ দেখা পোৱা যোৱা নাই। খুব বেছি বেয়া লাগিছে আৰু বহুত দেখি আহিছিলোঁ বহুত বছৰৰ পৰা ইয়াতে বহুত ডাঙৰ ডাঙৰ খেলবোৰ হৈছিলে, লটাৰী খেলবোৰ। এইবাৰ কিন্তু এখনো দোকান দেখা পোৱা নগ'ল, কিন্তু কলগছ, খেজুৰ পাত, মাটিৰ চাকিত তেল দি জ্বলাই ইমান ধুনীয়াকৈ পৰম্পৰাগতভাৱে দেৱালী উদযাপন কৰিছে। সঁচাকৈ ভাল লাগিছে, এতিয়াও আমাৰ মাজত পৰম্পৰা জীয়াই আছে, সেইবাবে ভাল লাগিছে। এয়াই হৈছে শিৱসাগৰ টাউনৰ মাজমজিয়াৰ দৃশ্য আৰু খুব ধুনীয়াকৈ সজাইছে। আৰু এয়া চাব পাৰে প্ৰত্যেকখন দোকানৰ সন্মুখত ইমান ধুনীয়া কৰি সজাইছে, একদম চাকি বাতি দিয়ে। আৰু এয়া দেখিছে বোমাৰ দোকান আৰু এইফালে খুব ধুনীয়া লাইট, এইবিলাক লাইটিং আৰু অলিয়ে গলিয়ে চাব পাৰে চবফালে পোহৰ আৰু একদম লাইটেৰে ভৰি আছে, একদম চাব পাৰে ধুনীয়া লাগিছে। এতিয়া টাউনখন অকণমান ফুৰি চাকি আহি গ'লোঁ খাবলৈ। আৰু এয়া পূৰা খোৱা জেগাটো পূৰা ভিৰ লাগি আছে, ভিতৰলৈ গৈ লওঁ ৰ'বা দেই। সোমাই আহিয়ে বিচাৰিছোঁ ক'ত বহিব পাৰিম আৰু এয়া পাই গ'লোঁ দুটা ছিট। বহিয়ে অৰ্ডাৰ দিলোঁ দহি বৰা আৰু আলু চপটো মোৰ আছিলে, দহি বৰা মানুহজনে খাব। আৰু আলু চপটো শেষ হোৱাৰ পাছতে আহি গ'ল মোৰ চাও। আৰু কি লাগিছে, একদম খাবলৈ খুব ভাল হ'ব যেনেই লাগিছে। আৰু খাবলৈনো কেনেকুৱা, খাই চালেহে গম পাম। খাই আছোঁ, পূৰা খাই বৈ একদম ঘৰলৈ আহি আছোঁ। আৰু ঘৰটো একদম ওচৰতে বুলি ক'ব পাৰি আৰু খুব ভাল লাগিলে খাই। আৰু দেৱালীও চালোঁ অলপ চলপ, খুব ভালেই। কিন্তু এবাৰ জুৱা খেলবোৰ হোৱা নাই, শিৱসাগৰ একদম ঠাণ্ডা হৈ আছে। সেইটো বহুত লটাৰী বহুত ডাঙৰ ডাঙৰ খেলবোৰ হয় যে, এতিয়া ভাল লাগে। শিৱসাগৰখন পূৰা খেল ইমানেই খেল খেলাই দলমুখ চাৰিআলিৰ পৰা গোটেই টাউনৰ মাজমজিয়াটো পূৰা ভৰ্তি হৈ থাকে। এবাৰ খেল নাই, সেইটো কাৰণে খুব দুখ লাগিছে মোৰ। হোৱা হ'লে ভাল লাগিলে হয়। আপোনাৰ কেনেকুৱা লাগিলে? ভাল লাগিছে দেৱালী। এতিয়া ঘৰলৈ গৈ বোমা চমাবোৰ আমিও ফুটাওঁগৈ আৰু লোকে ফুটোৱাবিলাক এতিয়া চাই আছোঁ, ব'লক। যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰে আৰু সেইবাবে আমিও অকণমান সামগ্ৰী ক্ৰয় কৰি আনিছিলোঁ দেৱালীত ফূৰ্তি কৰিম বুলি। সেয়াই ইমানো বেছি নহয় যে অকণমান, তাকে এইখিনি লৈ লৈছোঁ। ব'লক বাহিৰত আমিও অকণমান ফূৰ্তি কৰোঁ। যিহেতু সকলোৱে কৰে, একেবাৰে যদি আমিও নকৰোঁ আমাৰো বেয়া লাগিব, সেইবাবে আমিও অলপ চলপ আৰু অকণমান লৈ আহিছিলোঁ। আৰু এইফালে বাহিৰলৈ আহিয়ে মই লগাই দিছোঁ একদম কলগছটো। আৰু মই কলগছ, চকৰি এনেকুৱা ধৰণৰ বস্তুবিলাকে ফুটাব পাৰোঁ। বোমা চমাবিলাক মই নোৱাৰোঁ, ভয় লাগে, নোৱাৰোঁ নহয় ভয় লাগে, সেইবাবে মই নুফুটাওঁ। আৰু এইফালে একদম মানুহজনে লগাই দিছে
আৰু আপোনালোকেও অলপ সাৱধানে বোমা চোমাবোৰ ফুটাব একদম ছেফলি আৰু এইফালে একদম মই হেৰি লৈ লৈছোঁ ফুলঝাৰি লৈ লৈছোঁ আৰু ফুলঝাৰি লৈ পূৰা দেখিছেনে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছোঁ আৰু এইবিলাকে অকণমান ফূৰ্তি যিহেতু মানে বছৰত এবাৰ আহে অকণমান কৰোঁ আৰু তাৰপিছত এইফালে দেখিছেনে চকৰিও বৰ ভাল লাগে আমাৰ আধা আধি ফুটোৱা হৈ আছে আৰু এইফালে দেখিছে একদম মানুহজনে পূৰা ফুটাই আছে মোৰ আলু বমলৈ ভয় লাগে বোমাবিলাক এওঁ ফুটাইছে আৰু মই কলগছ চকৰি এইবিলাক ফুটুৱাইছোঁ এইটো হৈছে আলু বম দিছে দেই বেলেগ ভয় লাগে অঁ খুব ভয় লাগে এইটো ওচৰলৈ আহি থাকে বোমাবিলাক যে ফুটাই আছে কেনেকুৱা লাগিছে ভাল লগা নাই কাৰণ যিখিনি নিষেধাজ্ঞা দিছিলে তাৰ পাছতো যেতিয়া মানুহখিনি এনেকুৱা বোম বিকিছে 125 ডেচিমিলৰ ওপৰত বোম বিকিছে সেইখিনি একচুৱেলি প্ৰশাসনে মন কৰিব লাগিছিলে যে হয় নে নহয় এইখিনি 125 ডেচিমিলৰ ওপৰত আছে নে নাই যদি এটা বোমে মানুহক কাণ তাল মাৰি যাব পাৰে তাৰমানে 125 ডেচিমিলৰ সেইটো অভিয়াছলি ওপৰত হ'ব আৰু বায়ু প্ৰদূষণৰ প্ৰতি নিষেধাজ্ঞা দিছিলে কিন্তু বায়ু প্ৰদূষণৰ প্ৰতি নিষেধাজ্ঞা যে দিছিলে সঁচাকৈ বায়ু প্ৰদূষণ হৈছিলে নাই হোৱা এইটো মন কৰিছে নাই প্ৰশাসনে সকলোৱে সম্পূৰ্ণভাৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ছেফলি বোমা চোমাবোৰ ফুটাওক মোৰো আজি অকণমান লাগিছিলে এই আঙুলিটোত চাব পাৰে দেখিছেনে একদম হেৰি কৰি থৈছোঁ সকলোৱে ছেফলি একদম বোমা চোমাবোৰ ফুটাব আৰু সকলোৱে সম্পূৰ্ণভাৱে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব চেনেলটো আৰু আশা কৰোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ